মহোদয় অধ্যক্ষ মহোদয় ইয়াত কৈছে যে যে এই ট্ৰেন্সফাৰ একখন যদি কোনোবাই ভাইলেট কৰে কোনোবা অফিচাৰে যদি এই ট্ৰেন্সফাৰ একখন ভাইলেট কৰি 2 নম্বৰীকে ট্ৰেন্সফাৰ কৰালে তেতিয়াহ'লে তেওঁ এবছৰ জেল হৈ যাব পাৰে নহ'লে 50,000 টকাৰ ফাইন হ'ব পাৰে আগতে সেইটো ক্ৰিমিনেল সেকশন আছিলে এতিয়া সেইটো ক্ৰিমিনেল সেকশনৰ পৰা আঁতৰাই দিব কৈছে ডিক্ৰিমিনেলাইজেশ্যন কৰিছে এটোক আমি সমৰ্থন কৰিছো 1 নম্বৰ কথা কিন্তু এই ফাইনটো আগৰ 50,000 পৰা 1 লাখ টকা কৰিব কৈছে হেতুক আমি বিৰোধিতা কৰি কৈছো যে নহয় 50,000 থাকক আগৰ যেটো 50,000 আছিল 50,000 থাকক কিন্তু ডিক্ৰিমিনেলাইজেশ্যন যেটো কৰিছে এটোক আমি সমৰ্থন কৰিছো অধ্যক্ষ মহোদয় এই কথাটো আমি সকলোৱে বুজি উঠিব লাগিব যে এজন শিক্ষকে চাকৰি কৰাৰ সময়খিনিত তেওঁ মানসিক শান্তিৰে সৈতে চাকৰি কৰিবলৈ সুযোগ পাব লাগিব এজন শিক্ষকে কাম কৰিবলৈ গৈ যদি তেওঁক একদম মানে বন্ধুকৰ আগফালে এনেকে থিয় কৰি যদি কাৰোবাক শিক্ষা দিবলৈ কোৱা হয় তেতিয়ালে কিমান মানসিক শান্তিৰে সৈতে তেওঁ শিক্ষা প্ৰদান কৰিব যেতিয়া দেউতাকৰ অসুখ হৈ থাকিব পত্নীৰ অসুখ হৈ থাকিব মাতৃৰ অসুখ হৈ থাকিব তেওঁ ট্ৰেন্সফাৰ বিচাৰিব আৰু ট্ৰেন্সফাৰ বিচাৰোতে যেতিয়া তেওঁক ট্ৰেন্সফাৰ দিয়া নহব আৰু বিশেষকৈ এইবাৰ ট্ৰেন্সফাৰ আসলতে 31 মাৰ্চৰ ভিতৰত ট্ৰেন্সফাৰ কৰিম বুলি কৈছিলে যে নতুন সেশন আৰম্ভ হোৱাৰ আগতে ট্ৰেন্সফাৰ হৈ যাব এতিয়া এপ্ৰিলৰ পৰা নতুন সেশন আৰম্ভ হৈ গ'ল কিন্তু এতিয়ালৈকে ট্ৰেন্সফাৰ বিলাক কৰা নহল আকৌ এই আইনখন আনি আকৌ জটিলতা বঢ়াব খোজা হৈছে দ্বিতীয়তে আৰু এটা কথা যে এতিয়া যদি নতুন এপইন্টমেন্ট হৈ যায় তাৰ আগতে আসলতে ট্ৰেন্সফাৰ বিলাক কৰি ল'ব লাগিছিল নতুন এপইন্টমেন্ট কৰি পোষ্ট বিলাক যদি ফিল আপ হৈ যায় তাৰ পিছত ট্ৰেন্সফাৰ কৰাটো আৰু কঠিন হৈ যাব গতিকে এই গোটেই কথাবিলাক ভাবি লৈ মই ভাবো এই গোটেই কথাবিলাক বিবেচনা কৰি ইয়াত এবছৰ যেটো হেৰি আছিলে জেল আছিলে সেইটো উঠাই লোৱাটো ভাল কথা কৈছে কিন্তু 1 লাখ টকাৰ যেটো ফাইন চৰকাৰ ইমান পইচা কথা কৈ থাকিবলৈ লৈছে দেউলিয়া হৈছেতো সেইটো কমাই 50,000 কৰাটো ভাল হ'ব ঠিক আছে